চ' এয়া সৰিয়হ দেখিছেনে আপোনালোকে সৰিয়হ গোন্ধ পাইছে যেনিবা চৰি মই গোন্ধ পাইছোঁ সৰিয়হ এয়া সৰিয়হ तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আকৌ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি জানেই আপোনালোকে 1 জানুৱাৰী চ' মই এনেই ওলাই আহিলোঁ আৰু চ' আপোনালোকক কিবা কিবি দেখুৱাব পাৰোঁ যেনিবা এনেকুৱা কিবা কিবি ওলাই আহিব চ' গাইজ এই নদীখন দেখিছে কিমান নিমাত মাত হৈ আছে একদম কিমান ধুনীয়া সুন্দৰ মানে নিমাত মাত হৈ আছে আৰু একো নাই মানে যাহাই 12টা বাজিব চ' ইয়াত এটা বক্স বাজিব সৌ তাত এটা বক্স বাজিব সৌ তাত এটা বক্স বাজিব চ' মানে কি হয় মানে গোটেই নদীখন একদম পূৰা তাত জুবিন দা থাকিব তাত নীল আকাশ তাত কুসুম কৈলাশ বাৰটা বজাৰ লগে লগে মানে আৰু গোটেই নদীখনৰ কিনাৰে কিনাৰে মদ খাই চবেই উৎপাত কৰিব গান লগাব কি কথা মানে এনেকুৱা কিবা কিবি বহুত মানে ধৰণৰ মানুহ আহিব চ' বক্স লৈ লৈ ছিংগাৰ মানে পূৰা একদম পূৰা ধিনচাক মানে আৰু চ' মই এবাৰ ক'তো যোৱা নাই এনেই মানে এতিয়া 12টা বজা নাই এনেই মানে দুপৰীয়া 10টামান বাজিছে আৰু ওলাই আহিছোঁ ঘৰৰ পৰা এনেই ওলাই গুচি আহিছোঁ এইফালে চ' ঘৰতে মানে আৰু আমাৰ ক'তো পিকনিক চিকনিক খাবলৈ নাযাওঁ ঘৰতে থাকিম এই ৰাস্তাটো দেখিছে ন এতিয়া ৰাস্তাটো মানে এতিয়া পূৰা একদম ৰাস্তাটো পূৰা ধুনীয়া হৈ আছে ৰাস্তাটো যাহা এতিয়া 1-2টা বাজিব ন ক'ৰপৰা মানুহ এটা মদ খাই আহিব এই ৰাস্তা হেৰি চাইডে মানে পূৰা ফিটিং আৰু গোটেই ৰাস্তাটো মানে লৈ আহিব আৰু চাইকেল টাইকেল লৈ আহিলে সেই নদীতে সোমাব কোনোবাই নদীত সোমাই যাবগৈ মানে পূৰা মানে কিছুমানে বাইক লৈ আহিব আৰু পূৰা উৎপাত কৰিব পূৰা একদম মানে কি আৰু কেনেকুৱা ধৰণৰ উৎপাত কৰিব আৰু চ' ময়ো মানে যাওঁ আৰু কেতিয়াবা উৎপাত কৰিবলৈ নাই এনেকুৱা নহয় আৰু এতিয়া চ' ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে ক'ৰ পৰা ভিডিঅ' চাইছে কমেণ্ট কৰি দিব চ' গাইজ বাই বাই